আজি গুৱাহাটী প্ৰেছ ক্লাবত মাটিৰ পৃথিৱীত মাটিৰ মানুহ শীৰ্ষক এটি ভিডিঅ' গীতৰ শুভ উন্মোচন কৰা হয়। আজি আচলতে মোৰ ককাইদেউ ভাস্কৰ চান্দিল বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া তেখেতৰ পুত্ৰ মোৰ ককাইদেউ তেওঁৰ এটি গীত মাটিৰ মানুহ আজি ৰিলিজ হ'ল অডিঅ' আৰু ভিডিঅ' আৰু আমাৰ পৰিয়ালৰ কাৰণে বৰ ভাল দিন এটা আজি আচলতে দাদা হৈছে সত্ৰীয়া সংস্কৃতিৰ সাধক তেওঁ যদিও কাম চাকৰি বেলেগ তেওঁ কিন্তু সাধনা কৰে সত্ৰীয়া সংস্কৃতিৰ আধুনিক গীতৰ এইটো তেখেতৰ প্ৰথম প্ৰচেষ্টা প্ৰফেশ্যনেলি গতিকে শলাগ লৈছোঁ আৰু গানটোৰ যিটো বিষয়বস্তু মাটিৰ মানুহ এইটো আজিৰ সময়ত খুব প্ৰাসংগিক আৰু কথা খুব ধুনীয়া সুৰ খুব ধুনীয়া আৰু টেকনিকেলি খুব ধুনীয়াকৈ গাইছে মই আশা কৰিছোঁ ৰাইজে গীতটো শুনিব আঁকোৱালি ল'ব আৰু ককাইদেউক আশীৰ্বাদ কৰিব আৰু অসমৰ সংগীত জগতত যাতে জিলিকি থাকিব পাৰে ধন্যবাদ নমস্কাৰ এবি নিউজৰ সকলো কৰ্মকৰ্তালৈ প্ৰথমতে সেৱা জনাইছোঁ ধন্যবাদ জনাইছোঁ আজি গীত এটা উন্মোচিত হ'ল উৎসাহিত হৈছোঁ সকলোৱে আশীৰ্বাদ কৰিছে মাটিৰ পৃথিৱীত মাটিৰ মানুহ কথা আৰু সুৰ মোৰ নিজৰেই আশা ৰাখিছোঁ ৰাইজে আদৰি ল'লে আমি ভাল পাম উৎসাহিত হ'ম আকৌ নতুন কাম কৰাৰ কাৰণে আগবাঢ়ি যাব পাৰিম গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা ষ্টাফ ৰিপৰ্টাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট এবি নিউজ গুৱাহাটী।